হেল্ল' অসমবাসীৰা ষ্টপ টেন আছামিছৰ আমাৰ আজিৰ ভিডিঅ'টোত বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা 10খন দেশৰ সবিশেষ লৈ মই উপস্থিত হৈছোহি আপোনালোকৰ ওচৰত। আমাৰ আজিৰ তালিকাখনৰ 1 নম্বৰ স্থানত থকা দেশখনে হ'ল আমাৰ ভাৰতবৰ্ষ, যাৰ মুঠ জনসংখ্যা হ'ল প্ৰায় 142 কোটি 61 লাখ। 2022 চনত ভাৰতৰ সৰ্বমুঠ জনসংখ্যা আছিল প্ৰায় 141 কোটি 72 লাখ। শতকৰা হিচাপত চাবলৈ হ'লে এই বৃদ্ধিৰ হাৰ হ'ল প্ৰায় 0.81%। উল্লেখযোগ্য যে পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ ভিতৰত 17.85% কেৱল ভাৰতৰেই। আমাৰ আজিৰ তালিকাৰ দ্বিতীয় স্থানত থকা দেশখন হ'ল চীন দেশ। যোৱা বছৰলৈ জনসংখ্যাৰ ফালৰ পৰা শীৰ্ষস্থানত থকা চীন দেশৰ বৰ্তমান মুঠ জনসংখ্যা হ'ল প্ৰায় 142 কোটি 57 লাখ। 2022 চনত চীন দেশৰ মুঠ জনসংখ্যা আছিল প্ৰায় 142 কোটি 59 লাখ। অৰ্থাৎ যোৱা বছৰৰ তুলনাত এইবেলি চীন দেশত মুঠ জনসংখ্যা হ্ৰাস পাইছে আৰু এই হ্ৰাস পোৱাৰ হাৰ হ'ল 0.02%। চীন দেশৰ এই জনসংখ্যাই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 17.81% পূৰ্ণ কৰিছে। আমাৰ আজিৰ তালিকাৰ তৃতীয় স্থানত থকা দেশখন হ'ল আমেৰিকা, যাৰ মুঠ জনসংখ্যা হ'ল 33 কোটি 96 লাখ। 2022 চনত আমেৰিকাৰ মুঠ জনসংখ্যা আছিল প্ৰায় 33 কোটি 89 লাখ। আমেৰিকাৰ এই জনসংখ্যা বৃদ্ধিৰ হাৰ হ'ল 0.50% আৰু আমেৰিকাৰ এই জনসংখ্যা পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ 4.25%। আমাৰ আজিৰ তালিকাৰ চতুৰ্থ স্থানত থকা দেশখন হ'ল ইণ্ডোনেছিয়া, যাৰ মুঠ জনসংখ্যা হ'ল 27 কোটি 71 লাখ। 2022 চনত ইণ্ডোনেছিয়াৰ মুঠ জনসংখ্যা আছিল 27 কোটি 55 লাখ। ইণ্ডোনেছিয়াৰ এই জনসংখ্যা বৃদ্ধিৰ হাৰ হ'ল 0.74%। ইণ্ডোনেছিয়াৰ এই জনসংখ্যাই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 3.47% আৱৰি আছে। আমাৰ আজিৰ তালিকাখনৰ পঞ্চম স্থানত থকা দেশখন হ'ল পাকিস্তান, যাৰ মুঠ জনসংখ্যা হ'ল 23 কোটি 96 লাখ। 2022 চনত পাকিস্তানৰ মুঠ জনসংখ্যা আছিল 23 কোটি 58 লাখ আৰু পাকিস্তানৰ এই জনসংখ্যা বৃদ্ধিৰ হাৰ হ'ল 1.98%। পাকিস্তানৰ মুঠ জনসংখ্যাই পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ 3% আগুৰি আছে। আমাৰ আজিৰ তালিকাখনৰ 6 নম্বৰ স্থানত থকা দেশখন হ'ল নাইজেৰিয়া, যাৰ মুঠ জনসংখ্যা হ'ল 22 কোটি 28 লাখ। 2022 চনত নাইজেৰিয়াৰ মুঠ জনসংখ্যা আছিল 21 কোটি 85 লাখ আৰু নাইজেৰিয়াৰ এই জনসংখ্যা বৃদ্ধিৰ হাৰ হ'ল 2.41%। নাইজেৰিয়াৰ এই জনসংখ্যাই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 2.80% আৱৰি আছে। আমাৰ আজিৰ তালিকাখনৰ 7 নম্বৰ স্থানত থকা দেশখন হ'ল ব্ৰাজিল, যাৰ মুঠ জনসংখ্যা হ'ল 21 কোটি 62 লাখ। 2022 চনত এই জনসংখ্যা আছিল 21 কোটি 53 লাখ আৰু ব্ৰাজিলৰ এই জনসংখ্যা বৃদ্ধিৰ হাৰ হ'ল 0.52%। ব্ৰাজিলৰ জনসংখ্যাই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 2.70% আৱৰি আছে। আমাৰ আজিৰ তালিকাখনৰ 8 নম্বৰ স্থানত থকা দেশখনে হ'ল বাংলাদেশ, যাৰ মুঠ জনসংখ্যা হ'ল 17 কোটি 26 লাখ। 2022 চনত বাংলাদেশৰ মুঠ জনসংখ্যা আছিল 17 কোটি 19 লাখ আৰু বাংলাদেশৰ এই জনসংখ্যা বৃদ্ধিৰ হাৰ হ'ল 1.03%। বাংলাদেশৰ জনসংখ্যাই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 2.16% আৱৰি আছে। আমাৰ আজিৰ তালিকাৰ 9 নম্বৰ স্থানত থকা দেশখন হ'ল ৰাছিয়া, যাৰ মুঠ জনসংখ্যা হ'ল 14 কোটি 45 লাখ। 2022 চনত এই জনসংখ্যা আছিল 14 কোটি 47 লাখ। অৰ্থাৎ ৰাছিয়াৰো জনসংখ্যা যোৱাবাৰৰ তুলনাত কমিছে আৰু ৰাছিয়াৰ এই জনসংখ্যা হ্ৰাসৰ হাৰ হ'ল 0.19%। ৰাছিয়াৰ জনসংখ্যাই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 1.80% আৱৰি আছে। আমাৰ আজিৰ তালিকাৰ 10 নম্বৰ অৰ্থাৎ অন্তিম স্থানত থকা দেশখনে হ'ল মেক্সিকো, যাৰ মুঠ জনসংখ্যা হ'ল 12 কোটি 83 লাখ। 2022 চনত মেক্সিকোৰ জনসংখ্যা আছিল 12 কোটি 75 লাখ আৰু মেক্সিকোৰ এই জনসংখ্যা বৃদ্ধিৰ হাৰ হ'ল 0.75%। মেক্সিকোৰ এই জনসংখ্যাই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 1.60% আৱৰি আছে। গতিকে ৰাইজ, এয়াই আছিল পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা 10খন দেশৰ এটি চমু আভাস। এতিয়া সময় হৈছে বিদায় লোৱাৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।